হাই মই মনোজিত দাস আপোনালোকে যদি মোৰ চেনেলটো প্ৰথম চাইছে সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব মোক যদি কিবা কথা ক'ব থাকিলে मैं फिर भी तुमको चाहूंगा मैं फिर भी तुमको चाहूंगा मैं फिर হাই ফ্ৰেণ্ডছ মই বৰ্তমান আছোঁ ঘৰতে আৰু আপোনালোকৰ খবৰ ভালে আৰু মোৰো খবৰ ভাল আৰু বতৰটো তেনেকুৱা বেয়া আৰু মই ভাবিছোঁ আজি গণেশ মন্দিৰ যাওঁ বুলি আৰু গণেশ মন্দিৰত এটা মই ব্লগ কৰিম বুলি ভাবিলোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু বলক এতিয়া দেৰি নকৰি গণেশ মন্দিৰলৈ যাওঁ ফ্ৰেণ্ডছ মই বৰ্তমান আহি পালোঁ কলং নদীৰ পাৰ আৰু বৰ্তমান ইয়াত দলং নাই আৰু দলং নহ'লে মানে দলঙেদি যাব নোৱাৰিলে নাও আছে নাৱত যাম এতিয়া আৰু গণেশ মন্দিৰটো হৈছে এইটো গণেশ মন্দিৰ আপোনালোকে চাই ল'ব আৰু এইকেইজন মোৰ বন্ধু মোৰ লগত আহিছে এইকেইজন আৰু মই বৰ্তমান আছোঁ কামৰূপ ডিষ্ট্ৰিক্টত আৰু নদীটো সিপাৰ হোৱাৰ লগে লগে মৰিগাঁও ডিষ্ট্ৰিক্ট হয় আৰু এতিয়া বলক আমি পলম নকৰি নাও দেখো হয় মই বৰ্তমান আহি পালোঁ গণেশ মন্দিৰ আৰু আপোনালোকক গণেশ মন্দিৰ দেখাবলৈ চেষ্টা কৰি আছোঁ অলপমান ৰখক আৰু মই বৰ্তমান নদীত ভৰিখন ধুই আহোঁ আৰু আপোনালোকে মন্দিৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আমি বৰ্তমান যাই আছোঁ ভৰি ধুবলৈ নদীত আপোনালোকে নদীটো চাই ল'ব আহক মন্দিৰৰ ভিতৰলৈ যাওঁ আপোনালোকৰ মন্দিৰটো দেখাবলৈ চেষ্টা কৰোঁ আৰু মন্দিৰৰ ভিতৰত কি কি আছে আপোনালোকক দেখাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব যা এই দৃশ্য হৈছে মোৰ লগজনৰ লগত সেৱা কৰি থাকোঁতে আৰু এই প্ৰসাদ বহুত দূৰৰ দূৰৰ মানুহ আহে ইয়াত পূজা দিবলৈ আৰু বহুতে চাব আহে এই গণেশ মন্দিৰটো আপোনালোকেও কেতিয়াবা আহিব পাৰে এই গণেশ মন্দিৰটো চাবলৈ আৰু চাই থাকক হয় মই বৰ্তমান মন্দিৰৰ ভিতৰৰ পৰা ওলালোঁ আৰু পূজা কৰি আৰু অলপমান আপোনালোকক মন্দিৰটোৰ বিষয়ে অলপ জনাই আছোঁ ভিডিঅ'টো চাই থাকিব এই দেখিছে পূজা কৰি আছে বৰ্তমান আৰু এইটো পূজাৰী হয় আৰু চাই থাকিব ভিডিঅ'টো আপোনালোকে আৰু এইটো হ'ল গণেশ বাবা সম্পূৰ্ণকৈ আপোনালোকক দেখাইছোঁ চাই ল'ব এইটোৱে হৈছে গণেশ মন্দিৰ আৰু এইটোৱে হ'ল গণেশ বাবা আপোনালোকে চাই ল'ব এটা ফুলডাল আৰু আপোনালোকে ভাবি আছে দাঁত কেইটা কিয় নাই দাঁতকেইটা নোহোৱাৰ ৰহস্য এটা আছে আৰু দাঁতকেইটাৰ ৰহস্য আপোনালোকক কৈ আছোঁ অলপমান পিছত ভিডিঅ'টো চাই থাকিব আজি মানুহৰ ভিৰ কম দেখা গৈছে আজি অলপ বতৰটো বেয়া আছে সেইকাৰণে মানুহৰ ভিৰ কম দেখা গৈছে আৰু মানুহ আহিছে তেওঁলোকক পূজা দিবলৈ আৰু চাই থাকিব ভিডিঅ'টো
হাই ফ্ৰেণ্ডছ, এইটো কোনো চিমেণ্টেৰে বনোৱা গণেশ নহয়, এইটো শিলৰে গণেশ হয়, নিজে নিজে ওলাইছে। আৰু আপোনালোকক অলপমান আগতে জনাইছিলোঁ গণেশৰ দাঁতকেইটা কিয় নাই, আৰু দাঁতকেইটা নোহোৱাৰ কাৰণটো হৈছে এদিনাখন দুজন নগৰীয়া আহি পেলাই দাঁতকেইটা ভাঙি লৈ গ'ল, আৰু পাহাৰৰ পৰা এটা শিল নামি আহি এইটো শিল হয় 10জন মানুহকে এইটো শিলত ঢাকি থৈ দিলে। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।